হেল্ল' নমস্কাৰ। পুৱা শুই উঠিছোঁ। মা আৰু দেউতাই পুৱাৰ চাহৰ জুতি জুইশালতে বহি জুই ফুৱাই যিহেতু পোহৰ মাহ। ময়ো শুই উঠিছোঁহে। এতিয়া মুখ হাত ধুই খাই বৈ ওলাই লওঁ কামলৈ বুলি। 30 দিন চেলেঞ্জৰ আজি 3 নম্বৰটো ভিডিঅ'। আজিলৈ কাম ইমানখিনিতে সামৰা হ'ব। সেইফালে আগত বৰ্ডাৰ মাৰিব লাগে। স্কুলৰ পৰা ল'ৰা ছোৱালী আহি আছে। হাই, এইটো কইনা বাপেক। মাঘৰ বিহু আহি আছে, মেজিত লাগিবগৈ লাগে। চকৰ বিহু বনোৱা হৈছে, মই দেখাম বাৰু পাৰিলে তাত। তো ইয়াত কামখিনি শেষ কৰি তালৈ যাম এতিয়া ইয়াত কামখিনি শেষ কৰি লওঁ দিয়ক, তাতে লগ পাম। এইখনেই হ'ল গেটখন। গেটত দেখিব পাইছে আপোনালোকে, এইফালে আছে জুবিন দাৰ ফটো আৰু এইফালে আছে ৰাজীৱ ফদিয়াৰ ফটো। এইখনেই গেটখন। আৰু গেটখনৰ ভিতৰেদি সোমাই কিছু দূৰ আহিলে আপোনালোকে দেখিব পাব চক্ৰবেহু, মানে অভিমন্যুকটো চক্ৰবেহুত হত্যা কৰা হৈছিল, আপোনালোকে জানে। তো সেই চক্ৰবেহুটো ইয়াত বনাই দেখুওৱাৰ এটা সৰু প্ৰচেষ্টা। আৰু ইয়াতে নাচ গানো আছে। এইফালে দেখিছে মেজি, এইফালে দেখিব পাইছে ইয়াত সকলোৱে কাম বন লাগি আছে। আৰু এইটো হ'ল চক্ৰবেহুটো। চক্ৰবেহুত অভিমন্যুক যি দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল, ঠিক তেনেদৰেই জুবিনদাৰ লগতো হোৱা যেন নালাগেনে? মেজিঘৰৰ পৰা কাম বন কৰি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিওঁ। আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।